তো হেই গাইজ ৱেলকাম বেক টু আৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে, আমিও ভালে আছোঁ। তো মানে আমাৰ আপাৰ মামাৰ ঘৰত আহিছোঁ। তো বহুত দিন পিছত আহিছোঁ, তো সেইকাৰণে হ'ল চবেতো নিমন্ত্ৰণ কৰিয়ে আছে। একচুৱেলি কালি এটা নিমন্ত্ৰণ খায়ো আহিলোঁ। তো আজি আৰু এটা আছে, তাতে যাম 12টামানত যাম। এতিয়া 10:30মান বাজে। তো আমাৰ আপাক মাত্ৰ খুৱাই লোৱাই কিনে টোপনি পঠাইছোঁ। মানে তাতে যাবতো হ'ল, তো টোপনি তাৰ অলপ প্ৰব্লেম হ'ব, যিহেতু বেলেগ জেগাত যাব, সেইকাৰণে টোপনি তাৰ প্ৰব্লেম হৈ যায়। তো সেইকাৰণে তাক খুৱাই লৈছোঁ যে 12টামানত মা আহিব কামৰ পৰা, তো 12টামানত 1টামানত ওলাই যাম আৰু। তো ওলাই যাম, ওলাই কিনে ৰেডি হৈ কিনে তাৰপিছত লগ পাইছোঁ। আৰু আমাৰ আপাক বহুত দিন পিছত ভিডিঅ' বনাইছোঁ দেই। তো সি পূৰা টোপনি গৈছে। তেতিয়া একলগে যাই কিনে মই চব কাম কৰিয়ে গৈছে মা, ইয়াৰ কাৰণে খানাটো খালি বনাই কিনে মই ইয়াক খুৱাইছোঁ। যাওঁতে খুৱাই যাব লাগিব কিয়, তাতে যাই কিনে খাই নে ঠিক নাই, তো ইয়াক খুৱাই যাম আৰু লৈও যাম চাগে। চাওঁ কি হয় কি নহয়। জল্দি যাই কিনে মই গাটো ধুই কিনে অলপ পিছত ৰেডি হ'বই লাগিব। ইয়াৰো কাপোৰ চাপোৰ গোটেই ওলাই লওঁ। তো ব'লক একেবাৰে লগ পাম যোৱাৰ টাইমত। তো এইফালে আমি ওলালোৱে, গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ী মানে অটোৰ কাৰণে, অটোৰ পৰা মানে মেইন ৰোডলৈকে অটো লৈ কিনে যাব লাগিব। তো অটোৰ কাৰণে ৰখি আছোঁ। সেইটো গলিটো দি কিনে আমাৰ মাহঁতৰ ঘৰত যায়, মানে পাহাৰৰ ওপৰত। তো পাৰ হৈ কিনে এইখিনি জেগাত অটোৰ কাৰণে ৰখিও। তো মাতো কৈছে ওচৰতে এটা অটো আহিছিল, কিন্তু খুচুৰা নাই। 2টা অটো আহিছিল, খুচুৰা নাই কাৰণে যাব পৰা নাছিলোঁ। মাক মই কৈছিলোঁ উবেৰ বুক কৰোঁ, কিন্তু মাক ক'লে নালাগে বুলি কেনে ওচৰতে আছে। তো অটো এটা পালোৱে। এইফালে বাবু এটাও বহি আছে, মানে শ্বেয়াৰিং কৰি কিনে মানে অটোত যোৱা হয় আৰু। আমাৰ আপাও পূৰা একদম বহি কিনে ভাবি আছে সদায় মানে কেনেকুৱা গাড়ীত যাওঁ আমি। সেইদিনাও গৈছোঁ, ভাবি থাকে মানে কিবা কিবি, এইটো কৈয়ে থাকিব খালি। তো এইফালে পায়ে গ'লোঁ, অলপমান দি আছে আৰু। তো মা কিবা কিবি লৈ আছে আৰু যাই আছোঁ কাৰণে। তো ব'লক যাওঁ আৰু। তো এইফালে খোজকাঢ়ি আছোঁ মই আৰু আপা যাই কিনে। আমাৰ হিৰ'টো চশমা তাক লাগিব, মানে চশমা ইম্পৰ্টেণ্ট। চশমাটো বেগত সোমালে এইটো। তো এই আণ্টিৰ ঘৰ পালোঁ। আণ্টি মানে মোৰ মাৰ লগৰে, বহুত পুৰণা লগৰ। মা আহিয়ে পাইছে, মই এইমাত্ৰ আহিলোঁ। আৰু আমাৰ আপা আহি কিনে একদম নিজৰ ঘৰৰ নিচিনা আহি কিনে শুই গৈছে গৰমত একদম। ই যেতিয়া একদম সৰু আছিল 2-3 মাহ টাইমত, তেতিয়া আণ্টিহঁতে আমাৰ ঘৰত গৈছিল। তো তাক চাবৰ কাৰণে মানে বেছি সিহঁতে মনটো মানে খুজি আছিল আৰু। আহি কিনে তাৰ বদমাচি আৰু বাপৰে বাপ, ভৰি 2টা হোৱাৰ পৰা একদম মানে কোনো ৰখাব নোৱাৰে। আণ্টিহঁতে কৈ আছে যে একো নহয় পোৱালি মানুহ কৰিবই। তো এইফালে আণ্টি অলপ টাইম পিছত ভাতে পাই দিলে, কিয় কি ভাত খোৱাৰ টাইম হৈয়ে গৈছে প্ৰায়, সেইকাৰণে দুপৰীয়াৰ। তো মা এইফালে ৰখি আছে। তো ভাতত আজি বহুত কিবা আছিল, বেঙেনাৰ চপ, পানীলাও দি মাছৰ মাথা, মাছৰ জোল, ঔটেঙাৰ টক, দালি। তো ব'লক ভাতটো খাই লওঁ আৰু। ভাতটো খাই কিনে কিয় আপাও মানে অলপ প্ৰব্লেম দি আছে, মানে বদমাচি তাৰ প্ৰব্লেম মানে কি আৰু। তো ভাত চাত খোৱাৰ পিছত আপা টোপনি গ'ল অলপ, মানে তাৰ মানে ভাগৰ লাগিছে উৎপাত কৰি কিনে। তো সিও টোপনি গ'ল। তো এইফালে 2 লগৰে একদম মানে কথা পাতি আছে, কি হৈছে কি নাই কেনে। আৰু আমাৰ আপাটো পূৰা বিন্দাছ শুই আছে একদম। তো ইহঁত দুজনে পূৰা একদম গপচপ মাৰি আছে। তো সিহঁতে মানে এইফালে বেণ্ড বাজাৰ মানে আৱাজ শুনি আছিল, তো সেইটোও ফূৰ্তি কৰি আছিল মানে আৰু। না ওই চাল খেয়েছে না দুই পাতাতে রম্বো 2 পাতার রম্বো বুঝছো, ড্যান্স দিলে বড় হলে বড় ড্যান্স যে কাল খেয়েছে মাও ড্যান্সার আছে কি আর কি হলো
তো চাহ পানী খাই কেনে উবেৰ মানে বহি আছোঁ আৰু উবেৰ বুক কৰিছোঁ, কিন্তু অহা নাই। মানে বহুত গলিৰ ভিতৰত, তো উবেৰ আহিবৰ কাৰণে টাইম লাগি আছে অলপ। তো এয়া যাবৰ কাৰণে ওলাইছোঁ আৰু উবেৰটো আহি পাইছেহে মানে। তো বোলক নামি যাওঁ আৰু। আমাৰ মাও মানে ৰখি আছে আৰু যে উবেৰটো প্ৰায় এইখিনিলৈকে তাৰপিছত যাম। তো উবেৰটো আহি পাইছে আৰু। তো এইফালে ৰিয়া আমাৰ আপাক লৈ কিনে যাই আছে আৰু কেতিয়া দেখা পাব নাপাব মানে এইকাৰণে। তো এইফালে আমি গাড়ীত বহি গ'লোঁ আৰু আবেলিয়ে হৈ গৈছে প্ৰায়। তো জল্দি জল্দি যাওঁ আৰু বেছি টাইম নালাগে মানে মানে এনেকুৱা গাড়ী দি আহিলে পটককৈ পাই যায় আৰু 20 মিনিটৰ ভিতৰতে পাই গৈছে ঘপককৈ। তো বোলক যাওঁ জল্দি জল্দি, কি আৰু এটা নিমন্ত্ৰণ আছে মোৰ দাদাহঁতৰ ঘৰত। মানে মই কালি গুচি যাম, কালি না পৰহি গুচি যাম। সেইকাৰণে হ'ল চবেই মানে মাতি আছে আৰু ভাত খাবৰ কাৰণে। ভাত খাই খাই কিনে মোৰ অৱস্থা বেয়া আহিছে এইকেইদিন। তো এইফালে ভাতো আহি গৈছে। ভাতত আছে বেঙেনা ভাজি, ভাত, দালি, মাংসৰ চব্জি। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে। আকৌ লগ পাম আন এটা ভিডিঅ'। বাই বাই।